MS লাষ্ট অভাৰ আছে 20 ৰান লাগে আৰু আজি মই গৈ আছোঁ বৰখাপাৰাত ক্ৰিকেট খেল চাব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ খেলা চাবাইছোঁ ফাৰ্ষ্ট টাইম কেনে এক্সপিৰিয়েঞ্চ সুন্দৰ এয়া আজি আমি আহিছোঁ কি বৰখাপাৰাত ক্ৰিকেট প্ৰেমী ৰাইজ এতিয়া আমি এণ্ট্ৰি কৰি আছোঁ এয়া আমি এণ্ট্ৰি কৰাৰ পিছত এয়া ফটো উঠাত ব্যস্ত এয়া পুৰা ষ্টেডিয়ামৰ ভিউ এতিয়া আমি টিকটখন লৈ আমাৰ গেটৰ পিনে আগবাঢ়ি গৈ আছোঁ আমি ওপৰত উঠি আছোঁ এয়া জগু কেনে ফিল তোমাৰ ফিল কেনে ষ্টেডিয়ামৰ পোহৰ আৰু হোৱাট এ ভিউ এয়া ভিউ কেনে আমি ষ্টেডিয়াম আহি পালোঁ ফাৰ্ষ্ট টাইম ষ্টেডিয়ামৰ ভিউ কেনে লাগছে তোমাৰ কোৱা একদম বঢ়িয়া ফাৰ্ষ্ট টাইম মজা ভিউ একদম পুৰা বেলেগ 4K মই দেখিছোঁ 8K হেন পাইছে 8K ফিল আৰু আমি ষ্টেডিয়াম সোমাই দেখা পালোঁ এয়া ছাৰা আলী খানৰ প্ৰগ্ৰেম চলি আছে লগতে মানে আমাৰ এইটো ভাল লাগিল ফ্ৰীতে মানে আমি ছাৰা আলী খানৰ প্ৰগ্ৰেম দেখা পালোঁ পুৰা প্ৰগ্ৰেম ছাৰা আলী খানৰ আৰু এয়া ছাৰা আলী খানৰ প্ৰগ্ৰেমৰ লগতে প্লেয়াৰবিলাক নামি আছে আৰু ধনী অহাৰ লগে লগে মানুহৰ মানে চিঞৰটো বাঢ়ি যায় বেটিং আহে মানে হেৰি কৰিছে লাইভ দেখি বিচাৰে বনাই নেকি সৰু সকালৰ ড্ৰিম পূৰণ হৈছে বোলে এখেতো সৰু ফাৰ্ষ্ট টাইম এনে ভিউ আগত ড্ৰিমছ কাম ট্ৰু নেকি তাকে টিম নহ'লেও খেলা চাৰ ড্ৰিমটো হৈছে আৰু এনেকৈ খেলখন ষ্টাৰ্ট হৈ গ'ল আৰু হোৱাৰ লগে লগে ৰাজস্থানৰ প্লেয়াৰবোৰে ইমানেই কোব দিলে এয়া 3 নম্বৰ বলটো এটা উইকেট গেলে জুগু হেপী হোমগ্ৰাউণ্ডতে অৱস্থা এই অৱস্থা নেকি চব হালধীয়া য়েল্লো হৈ আছে চিন্স আমি বিৰাট কোহলিৰ ফেন মই আছিলো পিন্ধি আছোঁ ধনী মই চাব আহিছোঁ য়েছ টাইম আউট কিমান হ'ল 79 চেন্নাই কি হ'ব হাৰিব আজিও 6 অভাৰত 79 গুমাল আমাৰ ৰাজস্থানে বহুত মাৰ দিয়া 6 অভাৰত 79 বহুত বেছি বুলি উপায় নাই কিন্তু উপায় নাই এয়া ৰাজস্থানৰ বেটিংবোৰে মানে ভাল প্ৰদৰ্শন দেখাই আছে কেৱল 6 4 মাৰি আছে হোম গ্ৰাউণ্ডত ৰান অন্তিম এক অভাৰ আকৌ এটা উইকেট লাগে নেকি গুড এয়া ৰাজস্থানৰ বেটিং শেষ হ'ব অৱস্থা আৰু প্ৰায় 180ৰ বেছি ৰান হ'ব যেন লাগিছে আৰু মানে আমাৰ জুগু কেনে লাগিল তোমাৰ খেলা চাই মজা হোৱাট ইজ ইউৰ এক্সপিৰিয়েঞ্চ কেনে এক্সপিৰিয়েঞ্চ মজা সুন্দৰ বঢ়িয়া এয়া আৰু এইপিনে পুৰা লাইট শ্ব' দেখাইছে পুৰা একদম ড্ৰোনেৰে ভৰ্তি কৰি দিছে লাইট শ্ব' একদম পুৰা এটা লাইট শ্ব' দেখালে কি কোৱা এনে জোচ কেনে কি ভাবা ভাল হ'ব ন এয়া ড্ৰোন শ্ব' চাই মজা লাগিলে এক অভাৰ গেল এটা উইকেট উইথ মিডল অভাৰ কি ক'বা তুমি হেভি দুখ একেটোৰ হেভি দুখ সবাই লাগে খেলা মজা
খেলা চাবহে লাগে চা অঁ খেলা চাবাই লাগে সুন্দৰ এতিয়া চি এছ কেৰ বেটিং আহিব আৰু ইয়াৰ পৰা ৰোলিং চলি আছে মানে ইয়াত পিছখন অলপ ভাল কৰি আছে তো এতিয়া আমি দেখা পাম চি এছ কেৰ বেটিং আৰু ইয়াৰ চাওঁ ক'ব লাগে MSD ধোনী পুৰা বেটিং ফালি আছে একদম খেলা জিকেৰ নাই আমি এতিয়াও গম পোৱা নাই নেকি পাৰ বলত 4 মাৰিব লাগিব 10 বল 34 ৰান আৰু ইপিনে চি এছ কেক মানে 34 ৰান লাগে মাত্ৰ 10টা বলত আৰু কি হয় চাওঁ 7 বল 26 ৰান লাগে লাষ্ট ওভাৰ আছে 20 ৰান লাগে আৰু ধোনী আছে ষ্ট্ৰাইকত কি কোৱা জিতবনে নাই মাহি এটা মুমকিন हाँ माही है तो मुमकिन है चलो देखते हैं এতিয়া মাত্ৰ 1 অভাৰ আছে আৰু 1 অভাৰত 20 ৰান লাগে চাওঁ এতিয়া চি এছ কে 20 ৰান কৰিব পাৰে নে নাই ধোনী আউট হৈ গ'ল এতিয়া আৰু অৱস্থা আৰু এক বলত 9 ৰান লাগে কি ক'বা কি ক'বা 3 ওভাৰত মাত্ৰ 4 ৰান এক বলত 9 ৰান লাগে মানে যি নহওক বৰ ভাল লাগিল ধোনীৰ বেটিং চালোঁ ফাৰ্ষ্ট টাইম য়েছ লাষ্ট বল আছে এক বল 9 রানস রাজস্থান জিকি গ'ল য়েস চলো ইয়াৰ চাওক মানুহ এখন চিটকালি নাই ভিডিঅ'টো আমি এতিয়া শেষ কৰিম যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিব আজিলৈ মানে বাই বাই আৰু ইপিনে চি এছ কে খেলখন হাৰি গ'ল ৰাজস্থানে মানে উইনাৰ হৈ গ'ল আৰু খেলখনত আৰু ইয়াৰ প্ৰায় মেটচখন শেষেই হ'ল মানে অলৰেডি শেষেই হৈ গ'ল আৰু এনেকৈ আমি এতিয়া চাব পাৰোঁ লাইট শ্ব'বিলাক দেখালে এই লাইট শ্ব'বিলাক ভাল লাগিল বাৰু লাইট শ্ব'ত মানে বহুত ধুনীয়াকৈ একদম শেষ কৰি দিছে তো এনেকৈ ভিডিঅ'টো আমি শেষ কৰিলোঁ বাই বাই